নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি পুনৰবাৰৰ বাবে মই মিন্ময় আপোনালোকক এই আল্টিমেট লাইফ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক নিশ্চয় কুশলে আছে। এখন দুচকীয়া বাহন অৰ্থাৎ এখন বাইক বা স্কুটিৰ অবিহনে মানুহৰ জীৱন যাত্ৰা বৰ্তমান বৰ বিকল আৰু অসম্পূৰ্ণ। এনে এখন বাহন আপুনি কেনেদৰে পৰিচালনা কৰিব নিজৰ নিয়ন্ত্ৰণত ৰাখি, আজি তাৰেই সন্দৰ্ভত আপোনালোকক উনুকিয়াই দিবৰ কাৰণে মই আপোনালোকৰ মাজত এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক, আৰু যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ আগতে ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আমাৰ সাধাৰণ বাইকবিলাকৰ আচলতে কি হয়, যেতিয়া আপুনি গৈ থকা অৱস্থাত বা যিকোনো ইমাৰ্জেঞ্চি কণ্ডিশ্যনত ব্ৰেক মৰাৰ ফলত চকাটো চুঁচৰি যায়, চকাটো অন্য এটা ছাইডত শ্লিপ হয় বা ইফালে শ্লিপ হয় আৰু মানুহজন পৰি যোৱাৰ তেনেকুৱা ধৰণৰ নহয়। আপুনি চলন্ত গাড়ীখন বা বাইকখন যিমান স্পীডত যিমান জোৰেৰে আপুনি ব্ৰেক নকৰক কিয়, সি তাৰ নিৰ্দিষ্ট হিচাপতহে সি মন্থৰ হ'ব, মানে তাৰ গতি শ্ল' হ'ব। যেতিয়া আপুনি আপোনাৰ বাইকখন বা গাড়ীখনত ব্ৰেক মাৰিব, ব্ৰেক মৰাৰ লগে লগে তাত থকা যিটো ABS চেঞ্চৰটোৱে গাড়ীখনৰ বা বাইকখনৰ গতিটোক নিৰীক্ষণ কৰি ব্ৰেক ছিষ্টেমৰ ওপৰত তাৰ নিজৰ নিয়ন্ত্ৰণ আনে। অৰ্থাৎ আপুনি ব্ৰেক যিমান জোৰেৰে প্ৰেছ নকৰক কিয়, তাৰ ছিষ্টেমটো এনেকুৱা টাইপত হয়, ফুটুক 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 ফুটুক, অৰ্থাৎ আপোনাৰ চকাটো শ্লিপ হৈ যোৱাৰ পৰা আপোনাক বচায়। যেতিয়া চকাটো আপোনাৰ লক নহয়, ব্ৰেকত লক নহয়, আপোনাৰ এই ছিষ্টেমত কুটুক 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 কুটুক, এই ব্ৰেকিং ছিষ্টেমত যেতিয়া আপোনাৰ বাইকখন বা গাড়ীখন ৰ'ব বিচাৰে, তেতিয়াহ'লে তাৰ গতি আপোনাৰ কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আপোনাৰ কেতিয়াও অসুবিধা নহয়, আৰু তাৰ চকাই, তাৰ টায়াৰৰ গ্ৰীপে তাৰ নিজৰ নিয়ন্ত্ৰণ অটুট ৰাখে। অৰ্থাৎ আপুনি দুৰ্ঘটনাৰ পৰা মুক্ত। খালি ABS আপোনাৰ বাইকত সংযোজিত আছে বুলি আপুনি যিকোনো ধৰণে ব্ৰেক মাৰিলে নহ'ব। প্ৰথমতে আপুনি আপোনাৰ ভৰিৰ ব্ৰেক আপুনি প্ৰেছ কৰক। 80% যদি ভৰিৰ ব্ৰেকটো প্ৰেছ কৰে, দেন 40% বা 40% আপুনি প্ৰেছ কৰক। বাইক ৰাইডাৰসকলৰ বিষয়ে মই ক'ব নাযাওঁ, একচুৱেলি ময়ো এজন তেনেকুৱা ধৰণৰ চূড়ান্ত ৰাইডাৰ নহয়, জাষ্ট বাইক চলাওঁ। চ' মই আপোনালোকক সেইটো কাৰণে কৈছোঁ যে যিকোনো মুহূৰ্তত আপোনালোকে যেতিয়া বাইক এখন চলাই থাকিব, ৰাইডিং কৰি থাকিব, যদি টাৰ্ণিং ল'ব লগা অৱস্থা পৰে, টাৰ্ণিং পোৱাৰ আগতেই আপুনি ব্ৰেক কৰি বাইকৰ স্পীড নিয়ন্ত্ৰণত আনি ল'ব, যাতে আপুনি টাৰ্ণিংটো লোৱাত অসুবিধা নহয়। কিন্তু এটা কথা মনত ৰাখিব, ভুলতো আপুনি টাৰ্ণিঙত হেণ্ড ব্ৰেকত হাত নলগাবই। পিছ ব্ৰেকত অলপমান ধৰি ৰাখিব পাৰে, হেণ্ড ব্ৰেকত ভুলতো হাত নলগাব। আৰু দুটামান কথা আপুনি লক্ষ্য কৰিব যে আপুনি যেতিয়া বাইক এখন চলাই গৈ থাকে, মিহি শিলগুটি, টাৰ্ণিঙত থকা বা ৰাস্তাত থকা মিহি শিলগুটি বা বোকা, এনেকুৱাবিলাক বস্তু আপুনি আপোনাৰ নজৰত ৰাখি আপুনি তাৰ ওপৰত এটা ষ্টাডি কৰি ল'ব, যাতে যিখিনি মিহি শিলগুটিৰ ওপৰত বাইকৰ চকাটো যদি অকণমানো বেকা হয়, আপোনাৰ শ্লিপ হোৱাৰ সম্ভাৱনা থাকে। বা বোকা, কিছুমান জেগাত আপুনি বোকা দেখিব, বোকাখিনি পোৱাৰ আগতেই আপুনি ব্ৰেক মাৰি বাইকৰ গতিটো কম কৰি ল'ব, যাতে বোকাৰ ওপৰত ব্ৰেক মৰাৰ ফলত আপোনাৰ বাইকখন শ্লিপ হৈ আপুনি পৰি নাযায়। আৰু ABS সংযোজিত বাইকৰ ক্ষেত্ৰত মই আৰু এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, ইয়াতে যদি আপুনি বাইকৰ ব্ৰেকৰ ওপৰত যথেষ্ট হিচাপত প্ৰেছাৰো কৰে, তো আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়, ABSে আপোনাক ইয়াক কণ্ট্ৰল কৰি ল'ব। খালি এটা কথা মনত ৰাখিব, হেণ্ড ব্ৰেকৰ আগত আপুনি পিছ ব্ৰেকত ভৰি দিব। ভুলতো নাপাহৰিব যে হেণ্ড ব্ৰেক মই ইউজ কৰোঁ, ডিছ ব্ৰেক আছে, ABS আছে, ন' প্ৰব্লেম, সেইটো নহয়। পিছ ব্ৰেক আপুনি ইউজ কৰিব, তাৰপিছতে হেণ্ড ব্ৰেকত ইউজ কৰিব। আৰু ইমাৰ্জেঞ্চি কণ্ডিশ্যনত ছাপ'জ আপোনাৰ ফ্ৰণ্টত গৰু, ছাগলী, মানুহ বা অন্য যিকোনো ধৰণৰ বস্তু ওলাব পাৰে, আপুনি পিক আপত গৈ আছে, তেনেকুৱা কণ্ডিশ্যনত আপুনি হেণ্ডেল বেকা কৰি কেতিয়াও ব্ৰেক নেমাৰিব। তেওঁ ফ্ৰণ্টত গৈ ৰখক, তেওঁ গাতে আপোনাৰ বাইকখন লগাই ৰখক, লাগিলে আপুনি সম্পূৰ্ণৰূপে হেণ্ডেল চিধা কৰি ৰাখি আপুনি ব্ৰেক মাৰক, আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়।
আজিকালি ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত এটা কথা কওঁ যে এজনে যদি অলপ স্পীডত বাইকখন বা গাড়ীখন চলাই গৈ আছে তেওঁলোকে পিছত ফ'ল' কৰে আৰু তেওঁক অভাৰটেক কৰিবৰ কাৰণে চেষ্টা কৰে, কিন্তু চেষ্টা কৰি এটা বস্তু নাচায় যে আগফালৰ পৰা কিবা আহি আছে নেকি বা ফ্ৰণ্টত কিবা আছে নেকি, জাষ্ট তেওঁক অভাৰটেক কৰি যাব লাগে, সেই ধান্দাত তেওঁলোক থাকে আৰু তেনেকৈ বিপদত পৰি যায়। গতিকে আপোনালোক সকলোকে যিসকলে এই ভিডিঅ'টো চাই আছে সকলোকে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে যান বাহন চলাওঁতে আপোনাৰ সোঁ বাওঁ আগে পিছে সকলোখিনি চোৱাৰ উপৰিও আপুনি যেতিয়া অভাৰটেক কৰে, অভাৰটেক কৰাৰ সময়ত আপোনাৰ ফ্ৰণ্টৰ ৰাস্তাটো কমচে কম যথেষ্টখিনি দূৰলৈকে আপোনাৰ গাড়ীৰ স্পীড কিমান আছে সেইটোৰ ওপৰত লক্ষ্য ৰাখি আপুনি দূৰলৈকে নিৰীক্ষণ কৰি যদি সুস্থ এটা ৰাস্তা আপুনি দেখা পায় তেতিয়াহে আপুনি আপোনাৰ কাষত লেফ্ট ছাইডত থকা গাড়ীখনক অভাৰটেক কৰি পাৰ হৈ যাব, অন্যথা আপুনি গাড়ীখনটো পিছত কৰি যাব। সেইটো আপোনাৰ বাবে সেইখিনি আৰু এটা কথা কওঁ যে আপোনালোকে যেতিয়া ইমাৰ্জেঞ্চি কণ্ডিশ্যনত বাইকৰ ব্ৰেক মাৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে গিয়াৰতে ব্ৰেক মাৰিব, ক্লাছ নদবাব। ক্লাছ দবালে হয়তো গাড়ীখনৰ যিটো স্পীডৰ পৰিমাণ সাধাৰণতে বেছি হৈ বৃদ্ধি হৈ যায়, গাড়ীখন ফ্ৰী হৈ যায়, ইঞ্জিনৰ লগত এটেচ নাথাকে। ইঞ্জিনৰ যিটো এটেচমেণ্ট সেই এটেচমেণ্টটো আপোনাৰ ক্লাছেৰে নিয়ন্ত্ৰণ কৰে। চ' ইমাৰ্জেঞ্চি টাইমত যেতিয়া ব্ৰেক মাৰিব উইদাউট ক্লাছ আপুনি ব্ৰেক মাৰক, যেতিয়া স্পীড কমি যাব সেই সময়ত আপুনি ষ্টাৰ্ট বন্ধ নহ'বৰ বাবে আপুনি ক্লাছ ধৰিব পাৰে। আদাৰৱাইজ যিকোনো সাংঘাতিকভাৱে ইমাৰ্জেঞ্চি কণ্ডিশ্যন যেতিয়া হয় আপুনি ক্লাছ নদবাব, পিছ ব্ৰেকত প্ৰথম ভৰি দিয়ক আৰু আগ ব্ৰেকত ভৰি হাত দিয়ক। যেতিয়া আটাইতকৈ বেছি ইমাৰ্জেঞ্চি কণ্ডিশ্যন হয় আপুনি পিছ ব্ৰেক দবাওক আৰু তাৰপিছত হেণ্ড ব্ৰেক দবাওক। ABS চকাৰ বাইকসমূহত আপুনি পিছ ব্ৰেক, হেণ্ড ব্ৰেক, পিছ ব্ৰেকটো দবাই হেণ্ড ব্ৰেক দবাওক, আপুনি যিমান পাৰে সিমান দবাওক, বাইক নিৰ্দিষ্ট জেগাত আপুনি ৰৈ যাব, খালী ভুলতো হেণ্ডেল বেকা নকৰিব, চিধা থাকি আপুনি ব্ৰেক মাৰিব। আৰু কওঁ যে বহুত মানুহে ট্ৰেফিক ৰুলছ নাজানে, যে ৰঙা লাইটটো বিষয়ে জানে যে তেওঁ ৰখিব দিছে, নীলা লাইটটো যাব দিছে, য়েল্ল' লাইটটো কোনোবাই জানেনে? হয়তো বহুত সংখ্যক মানুহে য়েল্ল' লাইটটোৰ বিষয়ে নাজানে। আকৌ অন্যান্য ট্ৰেফিক ৰুলছবিলাক যিবিলাক ট্ৰেফিক চিম্বল থাকে সেই চিম্বলবিলাকৰ বিষয়ে মেক্সিমাম মানুহে নাজানে, জাষ্ট আপুনি ড্ৰাইভিংহে কৰে ৰাস্তাত। গতিকে চাওক ট্ৰেফিক ৰুলছবিলাক আপোনালোকে সদায় ফ'ল' কৰিব। ৰাতিপুৱা যেতিয়া আপুনি ক'ৰবালৈ ওলাই যায়, ওলাই যোৱাৰ আগমুহূৰ্তত আপোনাৰ প্ৰথম কাম যে গাড়ীখনৰ ব্ৰেক, ইণ্ডিকেটৰ, ৰিয়াৰ ভিউৰ ওপৰত আপুনি এটা চাব লাগিব যে সকলোখিনি বস্তু ঠিকে আছেনে নাই। যদি আপোনাৰ ইণ্ডিকেটৰৰ কোনোবা বাল্ব ফিউজ হৈছে বা ইণ্ডিকেটৰ কোনোবা জ্বলা নাই, আপুনি ক'ৰবালৈ যোৱাৰ আগত তৎক্ষণাত আপুনি কোনোবা মেকানিকৰ ওচৰত গৈ তাক ঠিক কৰি লওক, কাৰণ আপোনাৰ বাইকখনৰ ইণ্ডিকেটৰটোৱে আপোনাৰো জীৱন বচাব লগতে বেলেগৰো জীৱন বচাব। সেই ক্ষেত্ৰত আপুনি কেতিয়াও গাফিলতি নকৰিব। বাইক বা গাড়ী চলাই থকাৰ অৱস্থাত আপুনি মোবাইল ফোন ব্যৱহাৰ নকৰিব পৰাখিনি পক্ষত। বহুতো মানুহ দেখা পাওঁ যে এটা কাম কৰি থকাৰ অৱস্থাত যদি তেওঁ অন্য এটা কামত ব্যস্ত হয় তেওঁ আগৰ কামটোৰ ওপৰত তেওঁ সদায় অৱহেলিত হৈ পৰে, অৰ্থাৎ তেওঁ কণ্ট্ৰল কৰিব নোৱাৰে দুটা কাম একেলগে। তো যিসকল বাইক চালক বা গাড়ী চালকে দুটা কাম একেলগে কণ্ট্ৰল কৰিব নোৱাৰে তেখেতসকলক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে গাড়ীখন বা বাইকখন চলাই থকাৰ অৱস্থাত আপোনালোকে মোবাইল ফোন ব্যৱহাৰ নকৰে যেন। কাৰণ কি হয় যে আপুনি বাইকখন চলাই গৈ থাকিব বা গাড়ীখন চলাই গৈ থাকিব, ফোনটো আহিলে আপোনাৰ যিকোনো এজন প্ৰিয়জনৰ ফোন আহিল, ফোনটো আপুনি এটেণ্ড কৰি তেওঁৰ লগত এটা ঘনিষ্ঠ কথা পাতিব যাওঁতে আপোনাৰ ৰাস্তাত গৈ থকাৰ সময়ত আপুনি ৰাস্তাৰ প্ৰতি ধ্যান আপোনাৰ আঁতৰি যায়, আপোনাৰ ফ্ৰণ্টত কি আহিছে বা আপোনাৰ ছাইডত কি আহিছে সেই বস্তুটো আপোনাৰ ধ্যান নথকাৰ ফলত আপোনাৰ দুৰ্ঘটনা পতিত হোৱাৰ সম্ভাৱনা থাকে। আৰু দ্বিতীয় কথা, হেডফোন কেতিয়াও ব্যৱহাৰ নকৰিব যান বাহন চলাই থকাৰ অৱস্থাত। হেডফোন ব্যৱহাৰ কৰিলে আপোনাৰ যান বাহন চলাই থকাৰ পৰা মনোযোগ সদায় আঁতৰি গুচি যায়। হেলমেট পিন্ধাটো আইনগতভাৱে বাধ্যতামূলক, ট্ৰেফিক ৰুলছত পৰে। গতিকে আপুনি হেলমেট পিন্ধিবৰ কাৰণে নাপাহৰিব, জোতা পিন্ধিবৰ কাৰণে নাপাহৰিব যান বাহন চলোৱাৰ সময়ত। তো প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আৰু ইয়াৰ পিছৰ যিটো ভিডিঅ'টোত আপোনালোকৰ LPG গেছ ছেফটি আৰু ইলেক্ট্ৰিক কাৰেণ্টৰ ওপৰত মই কিছু কথা আপোনালোকৰ বাবে লৈ আহিম, তো আপোনালোকে চাবৰ কাৰণে নাপাহৰিব। আৰু আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ভৱিষ্যতে এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো অল অপশ্যনত ক্লিক কৰিব। ধন্যবাদ।